সো হে গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো মই আজি আহিলোঁ আমাৰ গাঁৱৰ পথাৰখনলৈ বুলি। তো আহিলোঁ আৰু এনে বহুত দিন অহা নাছিলোঁ। তো এতিয়া বাৰিষা ছিজন আহি পালে, তো আহিলোঁ আৰু এপাক পথাৰখন চাই যাওঁ বুলি। তো এতিয়া মই আহি পাই গ'লোঁ একদম বকী ৰাস্তাৰ সন্মুখত। বকী ৰাস্তাৰ সন্মুখতে আমাৰ গাঁৱৰ পথাৰখন আছে। মাজেদি ৰাস্তাটো আৰু তো এইফালেদি পূৰা যাব পাৰে, চব ভেৰগাঁৱৰ পৰা যাব পাৰে। তো পথাৰখন মই আপোনালোকক দেখাই আছোঁ। তো এতিয়া হাল বোৱা হৈ গৈছে, বিধান চিধান পেলাইছে আৰু কঠীয়া তুলিবৰ সময় হ'ব আৰু দুদিনমান পিছত। তো পথাৰখন দেখাই দিওঁ ৰখা হৈ আছে যথা তাতে। তো সেয়াই হ'ল পথাৰখন, আপোনালোকে দেখিবলৈ পাইছে। অলপ ভিডিঅ' কৰি লৈছোঁ, ভাল লাগছে পথাৰগিলা। এই যায় বোলে চাৰাংপাৰাত। কিবা বিয়া হৈছে নেকি চাৰাংপাৰাত, তাতে যায় বোলে। বাবা হৈ গেল থানে তোৰ বিয়া হৈছে। ৰাস্তা এইটো পথাৰ এইখন। ফাইনেলি গাইছ আজি বহু দিনৰ পিছত ৰ'দটো খুব বেছি ধুনীয়াকৈ ওলালে। তো মোটামুটি একমাহমান ধৰি পূৰা বৰষুণে পৰি থাকিল। তো আজি বহুত বেছি ধুনীয়াকৈ ৰ'দ ওলাইছে। এইকেইদিন ৰ'দ দিয়ে আৰু কাপোৰ কানি ধুব লাগে। তো বৰষুণ দিলে কাম চামত যাবৰ কাৰণে অসুবিধা হয়। তো আজিৰ পৰা ৰ'দটো দিছে যিহেতু দি থাকে এইকেইদিন, ৰ'দটোও লাগে দেচোন মাজে সময়ে। এতিয়াহে ভাল লাগিছে, অলপ সূৰ্যৰ তাপটো লৈ লওঁ আৰু মজা। এনেকৈ ৰ'দ দি থাক দুদিনমান। বহুত দিনৰ পিছত আজি ৰ'দটো গৰমটো লাগি গ'ল একদম। ৰ'দ দিলেও গৰম লাগে, বৰষুণ দিলেওহে অসুবিধা লাগে। তো কি কৰিব, শান্তি নাই মানুহৰ জীৱন। সেয়াই আৰু